লাইন হ'ব যাব বহি লগা যাওঁ ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিবলৈ এটা বিৰাট ধ্বংসৰেইটো প্ৰয়োজন হৈছে কথা পিতামহক হত্যা কৰা গুৰুক হত্যা কৰা দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা এটা ধৰ্ম মানৱ টকাইছে ৰাজসভাক সঠিক ব্যৱস্থা কৰা নিৰীহ বালকক সপ্তৰথীয়ে অন্যায়ভাৱে হত্যা কৰা কি ধৰ্ম মানৱ আৰু উত্তেজিত নকৰিবা মোক ৰাঙনি কৰিছো হাত পিতামহ ভীষ্মৰ তেজেৰে ৰাঙনি কৰিছো হাত শিক্ষাদাতা ভিক্ষাদাতা গুৰুৰ হাতেৰে আৰু কিয় দাদা মোক ভাবিবলৈ দিয়া অৰ্জুন মোক ভাবিবলৈ দিয়া ভাবিছো দাদা এখনি ভাতৃৰ মাথোন আছে মাথো দুটি বাকী সেই ভাতৃৰ খুনিতাত ৰাজসিংহাসন আত্মীয় স্বজনৰ শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় ডুবো নৰকত কিয় হেৰুৱা ইহকাল পৰকাল বংশ নাশ কৰি ভাই অৱশ্যে বৰ মিছা পোৱা নাই দাদা বিকুদৰ ভাই ককাইতকৈ ৰাজ্য ৰাজপাট ডাঙৰ হ'ব নোৱাৰে এতিয়াও নহয় মাধৱ কলৰীয়া অধীৰত পুত হিন্দু পুত্ৰ জয়দেৱতকৈ কোনো গুণে কম নহয় দাদা কিন্তু ভাবিছো সেই ভাই ককাই অচিনাকি পুত্ৰ কৰ্ণ অযাচিতে অংগতে গান কৰিব পাৰে আৰু পঞ্চ পাণ্ডৱক পাঁচখন গাঁও দিব নোৱাৰে কেতিয়াও নহয় মাধৱ উন্মাদ নকৰিবা মোক উন্মাদ কৰা নাই দাদা বিকুদৰ কিন্তু ভাবিছোৱা পুৰুষ সভাত গুৰু দেখুওৱা দুৰ্যোধনৰ আক্ষততে অন্যহাতে